ডিব্ৰুগড় কেন্দ্ৰীয় ভাওনা সমাৰোহ 15 নৱেম্বৰৰ পৰা 24 নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হৈছে। দেখা পালোঁ ভগৱান শিৱৰ প্ৰতিমূৰ্তি, তাত সেৱা জনালোঁ। তাৰপিছত দেখা পালোঁ ৰাজীৱ সদিয়া, চৈয়দ ছাদুল্লা ছাৰ, ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু দীপক শৰ্মাদেৱক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰিছে, তাত সেৱা জনালোঁ। তাৰপিছত দেখা পালোঁ বিভিন্ন বিপণীসমূহত এপাক ঘূৰিলোঁ। মোৰ ৱাইফেও কিছু বস্তু চালে, দেখা পালোঁ তাত এটা সাপ ওলমি আছে, মই সাপটো চুই চালোঁ। তাৰপিছত মঞ্চৰ ফালে আমি আগবাঢ়ি গ'লোঁ। মঞ্চত 8:25 ভাওনাৰ আৰম্ভ হ'ল। প্ৰথম গায়ন বায়নেৰে ভাওনা আৰম্ভ হ'ল। প্ৰতিদিনাই দুখনকৈ ভাওনা আছিল। প্ৰথম ভাওনাখন আছিল যোৰহাটৰ, দ্বিতীয় ভাওনাখন আছিল গোলাঘাটৰ। প্ৰথম ভাওনাখন উপভোগ কৰিয়ে আমি ৰুমলৈ গুচি আহিলোঁ, কিয়নো প্ৰতিদিনে দুখনকৈ ভাওনা আছে। অহাকালিলৈ আকৌ আমি যাম, আপোনালোক আহিব পাৰিব। ভাওনাৰ অতি সুন্দৰ হৈছে। ডিব্ৰুগড় টিভি চেণ্টাৰ ওচৰৰ চিটি কলেজৰ কাষতে অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ, কেন্দ্ৰীয়ভাৱে ডিব্ৰুগড়। সকলো আহিব, উপভোগ কৰিব। থেংক ইউ।